নমস্কাৰ আপোনালোকে দেখি আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি নৰ্থ গাৰো হিলছ মেঘালয়ৰ আসাম মেঘালয় বৰ্ডাৰ অৰ্থাৎ সীমাত অৱস্থিত নিচেই সৰু চোৱাৰমাৰী গাঁৱৰ অনুষ্ঠিত হোৱা মহিলা শান্তি কমিটিৰ এখন মিটিঙৰ দৃশ্যাংশ। এই মিটিংখনত গাঁৱৰ ৰীতি নীতি আৰু কুসংস্কাৰবোৰ আঁতৰাই ভাল পৰিস্থিতিৰে ভৱিষ্যতে যাতে সুচাৰুৰূপে সমাজৰ গাঁৱৰ আৰু দেশৰ হকে কাম কৰি যাব পাৰে, সেইবোৰ এই মিটিংখনত প্ৰস্তাৱ আকাৰে গৃহীত কৰি লোৱা হয়। আপোনালোকে দেখি আছে মহিলাসকলে একগোট হৈ বহি থকাৰ দৃশ্যাংশ। চোৱাৰমাৰী আৰু মাউৰীয়াপাৰা আৰু নতুনপাৰাৰ এই তিনিখন গাঁও লগ লাগি এই মিটিংখন অনুষ্ঠিত কৰা হয় আৰু বিভিন্ন ব্যক্তিয়ে বিভিন্ন নিজৰ মূল্যৱান ভাষণ দি এই মিটিংখনত যাতে ভৱিষ্যতে ভাল কাম কৰি নিজৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰি সমাজৰ আৰু দেশৰ হকে কাম কৰি যাব পাৰে তাৰে ভাষণ দিয়ে। গণ্যমান্য ব্যক্তিসকল নিজৰ আসনত বহি সুচাৰুৰূপে নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুচাৰুৰূপে চলাই গৈ আছে। মোৰ এই ভিডিঅ'খন আপোনালোকে যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব, কমেণ্ট, বেল আইকন তথা মোৰ ফেচবুকত ফ'ল' কৰি দিয়া আছে, সেয়া ফ'ল' কৰিবলৈ নাপাহৰিব। সকলোকে নমস্কাৰ।